নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল ৰংঘৰ। আজি আপোনালোকৰ মাজলৈ মই এটা ব্যতিক্ৰমী ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু বন্ধুসকল, যিসকল লোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ বন্ধুসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে বলক বন্ধুসকল, মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই কাহিনী এনে এজন অভিনেতাৰ, যিজন অভিনেতাৰ মুখখন দেখিলে আপোনাৰ মনত শ্ৰদ্ধাৰ ভাৱ নিজে নিজে জাগি উঠিব। আজিও এখেতৰ সেই পুৰণা ফটোবোৰ চালে মনটো ভক্তিৰে ভৰি পৰে। নাম হৈছে তেওঁৰ অৰুণ গোবিল, যিজনক মানুহে ৰাম অৰ্থাৎ ৰাম চৰিত্ৰৰ বাবেই মনত পেলায়। এখেতৰ জন্ম হৈছিল 12 জানুৱাৰী 1958 চনত। তেওঁ হিন্দী, ভোজপুৰী, ব্ৰজভাষা, উৰিয়া, তেলেগু আদি বিভিন্ন ভাষাত তেওঁ ক্ৰমে চিৰিয়েল চিনেমা কৰা দেখা গৈছিল। গোবিল ডাঙৰীয়াই এনেইতো বহুত চিনেমা চিৰিয়েলত অভিনয় কৰিছিল, কিন্তু তেখেতে সকলোতকৈ বেছি জনপ্ৰিয়তা আৰু সন্মান পাইছিল একমাত্ৰ ৰামানন্দ সাগৰৰ ৰামায়ণত প্ৰভু শ্ৰীৰাম চৰিত্ৰৰ বাবে। গোবিল ডাঙৰীয়াই ছায়েন্সত মেজৰ লৈ পাছ কৰিছিল উত্তৰ প্ৰদেশৰ মেৰুট চহৰৰ পৰা। তাৰপিছত তেওঁ ককায়েকক বিজনেছত সহায় কৰিবলৈ মুম্বাইলৈ গুচি আহিছিল, কিন্তু তেখেতৰ বিজনেছত একেবাৰে মন নবহিল, কাৰণ তেওঁৰ চখটো আছিল কেৱল অভিনয়ত। কলেজীয়া দিনত তেওঁ বহুতো সৰু সুৰা নাটক কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁ মনত ঠিক কৰিছিল যে তেওঁ অভিনয়তে নিজৰ কেৰিয়াৰ বনাব। ইয়াৰ পিছত ৰাজশ্ৰী পিকচাৰে প্ৰথম তেওঁক পেহেলি চিনেমাখনৰ বাবে ছাইন কৰাইছিল। তেতিয়া চন আছিল 1977 চন। পেহেলি চিনেমাখনত তেওঁক মাত্ৰ এটা সৰু সুৰা ৰোল দিছিল, কিন্তু তেওঁ সেই ৰোলটো ইমান ধুনীয়াকৈ অভিনয় কৰিছিল যে সেই চিনেমাখনৰ পিছত তেওঁক আৰু 3খন চিনেমাৰ বাবে ছাইন কৰাইছিল। সেই চিনেমা কেইখন হৈছে সামন কো আনে দো, সাছ কো আজ নেহি আৰু ৰাধা অৰ সীতা। এই 3খন চিনেমাৰ ভিতৰত প্ৰথমখন বহুতেই হিট হৈছিল, কিন্তু তেতিয়ালৈকে কোনো অনুমান কৰিব পৰা নাছিল যে তেওঁ ৰামানন্দ সাগৰৰ ৰামায়ণত অভিনয় কৰিব আৰু যুগ যুগৰ বাবে অমৰ হৈ যাব। ইয়াৰ মাজতে তেওঁক বিক্ৰম আৰু বেতাল চিৰিয়েলখনৰ ৰজা বিক্ৰমাদিত্য চৰিত্ৰৰ বাবে অফাৰ আহিছিল। বিক্ৰম আৰু বেতাল চিৰিয়েলখনো টেলিভিছনত এক মহত্বপূৰ্ণ অধ্যায় পাৰ হৈ গৈছে। বহুত হিট হৈছিল চিৰিয়েলখন, আৰু সেই সময়ত ৰামানন্দ সাগৰে ৰামায়ণৰ চিৰিয়েলখনৰ বাবে প্ৰস্তুতি চলাই আছিল। এইটো কথা মন কৰিবলগীয়া যে গোবিল ডাঙৰীয়াই ৰামানন্দ সাগৰৰ ওচৰত গৈ নিজে কৈছিল যে ৰামায়ণ চিৰিয়েলখনত মই মুখ্য চৰিত্ৰটি অভিনয় কৰিম যদি আপুনি দিয়ে। তেতিয়া ৰামানন্দ সাগৰে তেখেতক ইণ্টাৰভিউ দিবলৈ কৈছিল। ইণ্টাৰভিউত চিলেক্ট কৰি ৰামানন্দ সাগৰে গোবিল ডাঙৰীয়াক ভৰত বা লক্ষ্মণ এই দুটা চৰিত্ৰৰ ভিতৰত এটা কৰিবলৈ অফাৰ কৰিছিল, কিন্তু গোবিল ডাঙৰীয়াই এই অফাৰ নাকচ কৰিছিল আৰু তেওঁ কৈছিল ৰামায়ণ চিৰিয়েলখনত যদি তেওঁ অভিনয় কৰে তেতিয়াহ'লে তেওঁ মুখ্য চৰিত্ৰ শ্ৰীৰামৰ চৰিত্ৰতে অভিনয় কৰিব, অন্যথা কোনো চৰিত্ৰই নকৰে। তাৰপিছত তেওঁ ইমান এটা কঠিন চৰিত্ৰ অতি সৰলতাৰে কৰি দেখুৱালে। এটা কথা উল্লেখযোগ্য যে অৰুণ গোবিল ডাঙৰীয়াই যেতিয়া শ্বুটিঙৰ বাবে বাৰাণসীত গৈছিল, সেই সময়ত তাত তেখেতক চাবলৈ বহুত মানুহ ব্যাকুল হৈ আছিল যে ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰা মানুহজনো কেনেকুৱা। আৰু তেতিয়া বনবাসী ড্ৰেছ পিন্ধি শ্বুটিঙত প্ৰৱেশ কৰিছিল। তেতিয়া সকলো মানুহবোৰ তেওঁক দেখি প্ৰণাম কৰিছিল আৰু তেওঁৰ চৰণ চুইছিল, কাৰণ সেই সময়ত তেওঁক প্ৰকৃতাৰ্থত প্ৰভু ৰাম যেনেই লাগিছিল। কিন্তু তেওঁৰ জীৱনত জটিল সমস্যা আহিল ৰামায়ণখন কৰাৰ পিছত, কাৰণ ৰামায়ণ কৰাৰ পিছত তেওঁক কোনো নতুন চিনেমা বা চিৰিয়েলত অফাৰ কৰা নাছিল। তেওঁক কৈছিল আপুনিতো প্ৰভু ৰাম হিচাপে মানুহৰ মনত সোমাই গৈছে, আপোনাক আমি বেলেগ হিৰ'ইনৰ লগত কেনেকৈ ৰোমান্টিক চিনত ল'ম, কেনেকৈ অন্য নাৰীৰ লগত প্ৰেমৰ অভিনয় কৰাম, কাৰণ আপুনিতো মানুহৰ মাজত সদায় প্ৰভু ৰাম। তেতিয়া অৰুণ গোবিল ডাঙৰীয়া ভাবিলে যে তেওঁ নিজেই কিবা এটা কৰিব লাগিব, আৰু তেওঁ তেতিয়াই ডাইৰেক্টৰ হিচাপে ছবি জগতত নামিল আৰু বেলেগ বেলেগ মাইথলজিকেল চিৰিয়েলত তেওঁ অংশীদাৰ হৈ পৰিল। গোবিল ডাঙৰীয়াৰ দেউতাক চন্দ্ৰপ্ৰসাদ গোবিল এজন চৰকাৰী বিষয়া আছিল।
গোবিল ডাঙৰীয়াৰ বিয়া হৈছিল শ্ৰীলেখা নামৰ অভিনেত্ৰী এজনীৰ লগত। গোবিল ডাঙৰীয়াৰ এটা ল'ৰা আৰু এজনী ছোৱালী সন্তানো আছে। বহুতো অভিনেতা বা অভিনেত্ৰীয়ে বহুতো চিনেমা বা চিৰিয়েল কৰে, কিন্তু অৰুণ গোবিল ডাঙৰীয়াৰ বাবে ৰামায়ণখনে তেখেতৰ জীৱনলৈ এক ডাঙৰ পৰিৱৰ্তন আনি দিছিল, যিখনৰ দ্বাৰা তেখেতক সকলোৱে ভগৱানৰ দৃষ্টিৰে চাইছিল আৰু এতিয়াও তেখেতক সেই দৃষ্টিৰেই চোৱা দেখা যায়। তেতিয়াহ'লে বন্ধুসকল, আমি আজি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টি চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু যিসকল বন্ধুৱে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকল বন্ধুৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আই অসম, জয় ৰামজী কি।